এ প্ৰভু মোৰ আপিটো বহুত চিখৰ খায় আপিটো কিটা চিখৰ খাটো কমাই দিব লাগে তাইক মই বুঢ়া তামোল আৰু পানো আনি দিছো তথাপিও তাই চিখৰে খাই থাকে এনেকা হলে তাই দাঁতকেইটা কলা পৰি যাব কোনে তই হাতত ধৰিব আহিছা মোক এটা চিখৰ লাগে মোক এটা চিখৰ দি 10 দিন হ'ল মই এটাও চিখৰ খাৱাই নাই তই দেখোন চিখৰ খায়ে থাকা মোকো এটা দিচোন চিখৰ আছে যদি বাল দিম তোক চিখৰ পয়া লাগা তোৰ পাইপেৰে কৈ দিম যা হেই লাজ নোহোৱা তই আপিচলিক চিখৰ গুজি আছা এ তাউলা তোৰ আৰু কি বাল হৈছে তই মাজত কিয় মাত দি আছা তই বয়া লাগা তোক দেখি আছো ৰা মই গুনি এই তাউলা ৰখ এই ফ্লে তাউলা কি ভাল হৈছে আৰু কিয় মাতছা প্লিজ তই বেলেগত তাবাৰে চিখৰ ল মোক নেদে গুনিও চিখৰ কিনলি যে 10 টাকা লাগে মোৰ তাৰে 5 টাকা আহি আছে এতিয়া পাইপেৰে তাপা খুজি আন 5 টাকা পাইপেৰে দিব দে খুজিলি 5 টাকা পইচাহে কিয়ানো নেদবো তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই যদি এই ভিডিঅ'টো চাই অলপ হ'লেও ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ঘণ্টা বটনটো ক্লিক কৰি দিব জয় আই অসম